নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। মই আপোনালোকক প্ৰথমতে মোৰ ইউটিউব চেনেলটোৰ নাম কৈ দিছোঁ। মোৰ চেনেলটোৰ নাম হৈছে অসমীয়া বোৱাৰী ভাৰতী ব্লগছ। আৰু এতিয়া হৈ গ'ল সন্ধিয়া। আমাৰ ইয়াতে ওচৰতে এখন তোলনি বিয়া আছে। আমি মানে বিয়া খাবলৈ যাম। তাৰ বাবে এতিয়া ওলাইছোঁ আমি দোকানৰ কাৰণে। দোকানলৈ যাম, প্ৰেজেণ্ট কিনিবলগীয়া আছে। প্ৰেজেণ্টটো আনিবলৈ গৈ আছোঁ এতিয়া। প্ৰেজেণ্ট আনিবলৈ যাওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। তাৰপিছতে আহি সাজু কাপোৰ কানি পিন্ধিম আৰু পিন্ধি বিয়ালৈ যাম, চিধা বিয়া খাব যাম। চাই থাকিব ভিডিঅ'টো। এইখন হৈছে আমাৰ 12 ৰাতি বজাৰ। আমি আহি আছোঁ এতিয়া বিয়াৰ প্ৰেজেণ্ট কিনিবৰ কাৰণে। নানিলো আৰু পিন্ধিলো মানে ঘপকে, তাৰপিছতে গম পাইছো ফাটা বুলি বোলে। কি আছে ববিতা এইফালে চা। আমি কাপোৰ ল'বলৈ আহিছোঁ, বিয়াৰ কাৰণে প্ৰেজেণ্ট ল'ব আহিছোঁ। এই আমাৰ বোৱাৰী আহিছে, এইফালে আমাৰ ববিতা বাই আহিছে। ৰাতি হৈছে 7টামান বাজিছে। আমি ওচৰতে বিয়া এখন খাবলৈ যাব ওলাইছোঁ। এইজনী মোৰ বোৱাৰী, এইফালে মোৰ ছোৱালী, মোৰ ল'ৰা ওলাইছে, লগতে এইটো টিকলা। আমি সকলোৱে বিয়া খাব। হেল্ল' গাইজ, আমি এতিয়া বিয়া খাব যাওঁ। আমাৰ ঘৰৰে মানে পৰিয়ালৰ মানুহ ৰাস্তাত বিয়া আছে, খাব চা ববিতা এইফালে ঘূৰ। আমাৰ এই বাইদেউকেইজনী চা, এইফালে ষ্টাইলী বাইদেউকেইজনী মানে ঘূৰি দে। চা চা চা, এইজনী বিয়ালৈ ওলাইছে, এইফালে বিয়ালৈ ওলাইছে, এইবিলাক চব লগৰ। অঁ খুৰী এইফালে ঘূৰি দিয়কচোন, ধুনীয়া লাগিছে। চাওঁ কিয় বেয়া লাগিছে, ইমান ধুনীয়া কাপোৰযোৰ পিন্ধিছে। এইফালে আমাৰ ৰাইজ আহি আছে বিয়ালৈ বুলি। এয়া পোহৰ ডোখৰত বনাম। বহুত সুন্দৰী হ'লেহে বহুত সুন্দৰী হ'লেহে ভূতে পায়। সুন্দৰী হ'লেহে ভূতে পায়। সুন্দৰী হ'লেহে ভূতে পায়। ৰখাই দিয়া আমাৰ। মুনুৱে লাহে লাহে মনে মনে বনাই যাবি কৈছে, কথা চথা একো নকবি দেই। এইয়া বিয়াঘৰ পাই গ'লোহি, আহি দেখিছে আপোনালোকে ইয়াত পেণ্ডেল। আমি এতিয়া বিয়াঘৰ আহি পালোহি। এতিয়া বিয়াঘৰত বহি আছোঁ। এইফালে আছে আমাৰ নিকি, আমাৰ ঘৰৰ ওচৰৰে। এতিয়া বহি আছোঁ আৰু অলপ পিছতে যাম। এইফালে চব মানুহ কিমান গোট খাইছে।
বিয়া খাই আহিলোঁ, বিয়া খাই আহি পিনি কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, কৰি এতিয়া শুবলৈ লৈছোঁ আৰু শুম আৰু ইয়াত থোৱা ল'ব ল'লোঁ, যিজনী মোৰ ছোৱালী হয়। তাৰপাছতে ইমানেই আছিলে মোৰ ভিডিঅ'টো। যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা কওঁ, মানে মই যোৱাকালি এটা ভিডিঅ' আপলোড দিছিলোঁ, ভিডিঅ'টো মানে কিবা নেটৰ অসুবিধাৰ কাৰণে নে নেটৰ প্ৰব্লেমৰ কাৰণে নে কিহৰ কাৰণে নাজানো, কিন্তু ভিডিঅ'টো পিছৰডোখৰ মানে আপলোড দিওঁতে পিছৰডোখৰ লাগি ধৰিলে। কিহৰ কাৰণে লাগিলে মই কথাটো গম নাপালোঁ, তাৰ বাবে ক্ষমা কৰি দিব। ভিডিঅ'টো আছিলে অভিমন্যু বধ নামৰ এখন ভাওনা, কিন্তু ভিডিঅ'টো পিছৰডোখৰ কিয় লাগি ধৰিলে মই মানে গমেই নাপালোঁ। ভিডিঅ'টো দিয়াৰ পিছতহে মই মানে আপলোড হোৱাৰ পিছতহে গম পাইছোঁ যে ভিডিঅ'ডোখৰ পিছৰ শেষৰখিনি মানে লাগি ধৰিলে। তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব। শুভৰাত্ৰি। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।